নিষিদ্ধ ড্ৰাগছ সেৱনকাৰীক আটক কৰি বিপাঙত পৰিল মুৰাঝাৰৰ এখন শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ 20 আগষ্ট তাৰিখে মুৰাঝাৰ বজাৰৰ মাজমজিয়াত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজৰ সহযোগত অধ্যক্ষ এজাজুল হকে আখতাৰ হুছেইন নামৰ এটা ড্ৰাগছ আসক্তক আটক কৰি মুৰাঝাৰ আৰক্ষীক চমজাই দিছিল। নিষিদ্ধ ড্ৰাগছ সেৱনকাৰীক আটক কৰি বিপাঙত পৰিল মুৰাঝাৰৰ এখন শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ। ৰাজহুৱা স্থানত নিষিদ্ধ মাদক দ্ৰব্য সেৱনকাৰীক আৰক্ষীক চমজাই দিয়াটোৱেই হল নেকি এগৰাকী অধ্যক্ষৰ অপৰাধ। ড্ৰাগছ সেৱনকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ লক্ষ্যৰে নিষিদ্ধ ড্ৰাগছৰ বিৰোধিতা কৰা অধ্যক্ষৰ বিৰুদ্ধে এটা দুষ্ট চক্ৰই মুৰাঝাৰ আৰক্ষীত ৰুজু কৰিলে গোচৰ। এক নুশুনা নঘটা ঘটনা সংঘটিত হৈছে হুজাই জিলাৰ মুৰাঝাৰত। একাংশ স্বাৰ্থলোভীৰ বাবে কোন দিশে গতি কৰি আছে আজিৰ সমাজ। কথাতে আছে নহয় কাকনো বুলিম ককা গোটেই কেইটাৰে চুলিদাৰী পকা। যি সময়ত সমগ্ৰ দেশৰ গুণী জ্ঞানী তথা ছাত্ৰ সমাজৰ লগতে সচেতন নাগৰিকে বৰবিহস্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দি ড্ৰাগছ মুক্ত কৰাৰ আপ্ৰাণ চেষ্টা কৰি আহিছে, তেনে সময়তে হুজাই জিলাৰ মুৰাঝাৰত ঘটি গ'ল এক বিপৰীত কাহিনী। এখন দেশৰ সামগ্ৰিক উন্নয়নৰ মূল চালিকা শক্তি হৈছে যুৱ সমাজ, কিন্তু সম্পত্তি এই যুৱ সমাজতেই বিভিন্ন কেৰুণে ধৰিবলৈ আৰম্ভ কৰিছে। পৰিৱেশ পৰিস্থিতিৰ প্ৰতিকূলতাত ইয়াৰে এছাম যুৱক যুৱতীয়ে আত্মনিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত বিপথে গতি কৰিছে আৰু উঠি অহা চামকো বিপথে যাবলৈ উদ্বুদ্ধ কৰিছে। যি সময়ত ড্ৰাগছৰ প্ৰভাৱে যুৱচামক এক অনিশ্চিত ভৱিষ্যতলৈ লৈ গৈছে, তেনে সময়তে মুৰাঝাৰ অঞ্চলৰ একাংশ ভদ্ৰতাৰ মুখা পিন্ধা তথাকথিত সমাজসেৱক চক্ৰই ড্ৰাগছ সেৱন আৰু সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়া ঘটনাই ব্যাপক ৰহস্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে 20 আগষ্ট তাৰিখে মুৰাঝাৰ বজাৰৰ মাজমজিয়াত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত স্থানীয় বহুসংখ্যক ৰাইজৰ সহযোগত অধ্যক্ষ এজাজুল হকে আখতাৰ হুছেইন নামৰ এটা ড্ৰাগছ আসক্তক আটক কৰি মুৰাঝাৰ আৰক্ষীক চমজাই দিছিল। এই ঘটনাৰ পিছত বিভিন্ন অপৰাধজনিত কাৰ্যৰ সৈতে জড়িত থকা চক্ৰই একগোট হৈ অধ্যক্ষ এজাজুল হকৰ বিৰুদ্ধে আৰম্ভ কৰে ভয়ানক ষড়যন্ত্ৰ। সমাজ ধ্বংসকাৰী দুষ্ট চক্ৰকেইটাই ড্ৰাগছৰ লগত জড়িত থকা যুৱক আখতাৰৰ পৰিয়ালৰ সৈতে অধ্যক্ষ এজাজুল হকৰ বিৰুদ্ধে মুৰাঝাৰ থানাত মনে সজা গোচৰ দিয়া ঘটনাই ব্যাপক ৰহস্যৰ সৃষ্টি কৰিছে। এই ঘটনা পোহৰলৈ অহাত সচেতন যুৱক যুৱতী ছাত্ৰ সমাজৰ লগতে বহু কেইবাগৰাকীও গুণী জ্ঞানী ব্যক্তিয়ে সামাজিক মাধ্যমযোগে এই নিকৃষ্ট ঘটনাক তীব্ৰ গৰিহণা দিয়ে। অকল সেয়াই নহয়, ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিব খোজা চক্ৰটো ড্ৰাগছৰ দৰে নিষিদ্ধ মাদক দ্ৰব্যৰ ব্যৱসায়ত জড়িত থকাৰ সন্দেহ কৰিছে একাংশই। আনকি এই মনে সজা গোচৰত ইন্ধন যোগান ধৰা প্ৰত্যেকজন ব্যক্তিক আৰক্ষীয়ে আইনৰ আওতালৈ আনিবলৈ দাবীও তুলিছে বহুজনে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময়টি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন।